কৰিবা পন দুয়ো দুয়োৰে হোৱাৰ তেনেকৈ নকবা হিয়া মোৰ দহি যায় থাকিব নোৱাৰো তোমাকে হেৰুৱাই কতো যেন বহে মন বিধাতাৰ কিনো লিখা বহাগৰ 25 তাৰিখে তোমাৰ বিয়া তুমি আনৰ হবা সেই দিনাৰে পৰা নিজৰ ঘৰখন এৰি যাব লাগিব আন এখন ঘৰক আদৰি ল'ব লাগিব এৰি অহাৰ পৰত নিজৰ ঘৰখনক পাৰিবা জানো নকন্দাকৈ থাকিব দুখতে জানা তোমাৰ চকুৰে চকু পানী ওলাব চকু পানী ওলাব